অ ৰাণী বোলো ঘৰত আছনে? অ মালতী এই ইমান গৰমখনত ভিতৰত সোমাই কি কৰি আছনো? এই ৰিলছ এটা বনাই আছিলো মৰতি এই গৰমখনত তাই দেহা দেখাইছে চোৱা। দেহা দেখুৱা নাই পাই, ভালকে বনাইছো। দেখাবি আৰু এইবোৰ অলপ উলিয়াই লবি, তেতিয়াহে চলিব। আৰু এই নাইটোৱে মেইন। নাইটো এবেগেটমান উলিয়াই লবি, নহলে তই ভাইৰেল হব নোৱাৰ। সঁচাকৈ নেকি? এতিয়া মোলৈকে চাচোন, হাজবেণ্ড থকাৰ পাছতো মোৰ 3টাকৈ বয়ফ্ৰেণ্ড আছে। চববোৰ মই তেনেকৈ পতালো। মোবাইলৰ ৰিচাৰ্জৰ পৰা ধৰি মোৰ চব খৰচ সিহঁতিয়ে কৰে। ময়ো এটা পতাইছো বাৰু। নাতে খৰি তলে তলে কাম কৰি আছে তাই। সেই পিছে নামটো কি কচোন? ক নকওঁ নেকি, বাদ দে। ক মই কাকো নকওঁ নহয়। ভৈৰৱ।